everyone, সকলোকে স্বাগতম জনালো নতুন এটা ভিডিওত। আগৰ ভিডিওটোত আমি গম পাইছিলো গ্ৰাফিক ডিজাইন আৰু ডিজিটাল মাৰ্কেটিংৰ বিষয়ে। সো আজি এই ভিডিওটোত গম পাম যে কম্পিউটাৰ কোৰ্স, বেসিক কম্পিউটাৰ কোৰ্স আমি কি ললে আমাৰ কাৰণে সুবিধা হয় বা আমি কোনটো বয়সত কি কোৰ্স ললে আমাৰ কাৰণে বেছি বেনিফিট হ'ব। বহুতে কনফিউজন থাকে, ডিসিএ নো কি হয়, এডিসিএ নো কি হয় বা পিজিডিসিএ নো কি হয়। সো আজিৰ এই ভিডিওটোত আমি গোটেইখিনি কনফিউজন একদম নোহোৱা কৰিম, কাৰণ GyanTech এই গোটেইকেইটা কোৰ্স তোমালোকক অফাৰ কৰে, এডিসিএ, পিজিডিসিএ আৰু ডিসিএ। সো কম্পিউটাৰ এডুকেশ্যনৰ কথা নতুনকৈ হয়তো মই কোৱাৰ প্ৰয়োজন নাই। কম্পিউটাৰ এডুকেশ্যন কিয় প্ৰয়োজন এইটো এতিয়া প্ৰত্যেকে বুজি উঠে, কিন্তু তাৰ পিছতো কম্পিউটাৰ এডুকেশ্যনত কিন্তু বহুত ল'ৰা ছোৱালী পিছ পৰি আছে আৰু বহুতৰে ইনফ্ৰাষ্ট্ৰাকচাৰ স্কুলবিলাকৰ দুৰ্বল হোৱাৰ কাৰণে সেই কম্পিউটাৰ এডুকেশ্যনৰ পৰা দূৰত থাকে বা ল'ব নোৱাৰে। আৰু এটা সময় হয় যে জাষ্ট আমি বেছিক কম্পিউটাৰখিনি শিকিবৰ কাৰণেও হয়তো মেট্ৰিক বা ডিগ্ৰী ৰখি থাকিবলৈ পৰে, কিন্তু কম্পিউটাৰৰ লগত যিখিনি কোৰ্স আছে আমি এক্সপ্ল'ৰ কৰাৰ কাৰণে তেতিয়া আমাৰ বহুত দেৰি হৈ যায়। সেইকাৰণে মই ভাবোঁ যিবিলাক ল'ৰা ছোৱালী ক্লাছ 8ৰ পৰা হওক বা ক্লাছ 6ৰ পৰাই হওক, একদম কৈছোঁ ভালদৰে প্ৰপাৰ যাতে বেছিক কম্পিউটাৰখিনি শিকি লয়। আৰু তাৰ কাৰণে বেছিক কোৰ্সটো হৈছে ডিপ্লোমা কম্পিউটাৰ এপ্লিকেশ্যন, অৰ্থাৎ DCA। তোমাৰ কাৰণে এই কোৰ্সটো বেষ্ট হ'ব। 6 মান্থৰ কোৰ্স হয় আৰু এই কোৰ্সটো তোমালোকে বিশেষকৈ কম্পিউটাৰটো একদম অন অফৰ পৰা একদম HTML-ৰ বেছিক আৰু C++ৰ কিছু বেছিক তোমালোকে জানিব পাৰিবা। তাৰ পিছতে যিবিলাকে ভাবে কি 1 বছৰীয়া কোৰ্স হ'ব আৰু বেছি টাইম কম্পিউটাৰটো অকমান বেছি সময় কটাব, সেইবিলাকৰ কাৰণে হৈছে ADCA, অৰ্থাৎ এডভান্স ডিপ্লোমা কম্পিউটাৰ এপ্লিকেশ্যন। এইটো 1 বছৰীয়া কোৰ্স হয় আৰু তোমালোকে এই কোৰ্সটো কৰিলে বিশেষকৈ কম্পিউটাৰ পৰা এক্সপাৰ্ট লেভেললৈকে যোৱাত সুবিধা হয়। আৰু যিবিলাকে ভাবে কি পোষ্ট গ্ৰেজুৱেশ্যন, অৰ্থাৎ ডিগ্ৰী কৰি থকাৰ সময়তে কম্পিউটাৰ কোৰ্স কিবা এটা কৰিব, তেতিয়াহ'লে তোমাৰ কাৰণে 1 বছৰীয়া যিটো কোৰ্স PGDCA কোৰ্সটো কৰিলে তোমাৰ কাৰণে বেষ্ট কোৰ্স হ'ব। সো হোপ তোমালোকে এইখিনি কথা বুজি পালা যে DCA, ADCA আৰু PGDCA নো কি হয়, আৰু ইয়াৰ সিলেবাস বিলাক যদি তোমালোকে জানিব খোজা তেতিয়াহ'লে তলৰ কমেন্ট বক্সত কমেন্ট কৰিবা। লগতে এটা মই নম্বৰ দিছো, এই নম্বৰত কল কৰিলে আমাৰ GyanTechৰ যিকোনো এজন মেম্বাৰৰ লগত কথা পাতি ডাউট বিলাক ক্লিয়াৰ কৰি ল'ব পাৰিবা। আৰু তলত নম্বৰটো দিছো, এডমিশ্যন আমাৰ চলি আছে GyanTechত, আৰু আহি নাইবা আমাৰ ইনষ্টিটিউটত আহি আমাৰ লগত কথা পাতি এই কোৰ্স বিলাকৰ কথা আৰু জানিব পাৰিবা। লগতে আগৰ ভিডিঅ'টোত আমি ডিটেইল কথা পাতিছিলো যে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ পিছত তোমালোকে বিশেষকৈ কি প্ৰফেচনেল কোৰ্স ল'লে সুবিধা হ'ব, নাইবা পেৰেলেলি কি কোৰ্স ল'লে তোমালোকৰ বিশেষকৈ কম্পিউটাৰৰ লগত ৰিলেটেড কোৰ্স লৈ আগবাঢ়ি যাব পাৰিবা। সো কম্পিউটাৰৰ লগত ৰিলেটেড বেছিক কোৰ্স আৰু প্ৰফেচনেল কোৰ্সৰ বিষয়ে আজিৰ ভিডিঅ'ত আমি গম পালো। গতিকে নেক্সট ভিডিঅ'ত নতুন এটা টপিকত লগতে সিলেবাছৰ লগত ৰিলেটেড অন্য এটা ভিডিঅ'ত আমি লগ পাম। সো আজিৰ ভিডিঅ'টোত ইমানখিনি থাকিলে, আশা কৰোঁ তোমালোকে ভাল পাইছা। আৰু যদি কিবা ইনফৰমেশ্যন জানিব বিচৰা বিশেষকৈ GyanTechৰ লগত ৰিলেটেড, তেতিয়াহ'লে তোমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা, লগতে কল কৰিবলৈ নাপাহৰিবা। সো নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ থেংক ইউ, বাই বাই।